হেল্ল' ফ্ৰেণ্ডছ, এই মাছটো ৰাখিলোঁ। ভাবিছোঁ আজি আপোনালোকৰ লগত এটা মাছৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই প্ৰথমে এটা কেৰাহীত 4টা নহৰু আৰু 2টা জলকীয়া গৰম কৰিম। নহৰুকেইটা ট্ৰেন্সপাৰেণ্ট হোৱালৈকে গৰম কৰিম। গৰম কৰি লোৱাত নহৰু আৰু জলকীয়াৰ লগত 2টা পিঁয়াজ, 15টামান নৰসিংহৰ পাত, 3টা কেঁচা জলকীয়া আৰু আধা চামুচ ধনিয়া গুটি ভালকৈ মিক্সিত বটি ল'ম। এয়া মই তেতেলী টেঙাৰ 5টা গুটি লৈছোঁ। এইখিনি মই পানীত তিয়াই থৈ দিম। মই আগৰ কেৰাহীটোৱে লৈছোঁ, তাত দিছোঁ তেল আৰু কেইটামান দিম পাঁচফোৰণ। পাঁচফোৰণৰ মিঠি গুটিকেইটা মই আঁতৰাই থৈছোঁ। মিঠি গুটি তিতাটো টেঙাৰ লগত ভাল নালাগে। গৰম হোৱা তেলত মই দিম গোটেই মিশ্ৰণখিনি। এতিয়া মিশ্ৰণখিনি দি ভালকৈ ভাজিব লাগিব। এতিয়া মই আধা চামুচ সৰিয়হ দি দিম। তাৰপিছত ভালকৈ লৰাই এতিয়া দিছোঁ আধা চামুচ হালধি গুড়ি। ভাজি থাকিলে যেতিয়া মিশ্ৰণখিনি কেৰাহীৰ তলিত লাগি যোৱা নিচিনা হ'ব, তেতিয়া তাত দিম জিৰা গুড়ি 1 চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ দি যিখিনি মোৰ মিক্সিত বটা পানী আছিলে, সেই পানীখিনিত মিক্স কৰি দিছোঁ। এতিয়া সেইখিনি দি অকণমান লৰচৰ কৰি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত দি ভাজি থাকিম। মিশ্ৰণখিনি ভজা কেইমিনিটমান হৈ গ'ল। এতিয়া ধুনীয়া কালাৰ এটা আহিছে। ইয়াত দি দিম মই তিয়াই থোৱা তেতেলী টেঙাৰ পানীখিনি। তেতেলী টেঙাখিনি খচি জাবৰখিনি আঁতৰাই দিছোঁ, পানীখিনি দি দিছোঁ। এতিয়া লৰাই থাকিম। তেতেলী টেঙাৰ পানী নোহোৱা হোৱালৈকে লৰাই থাকিব লাগিব। মিশ্ৰণখিনি কেৰাহীত লাগি নধৰালৈকে মই ভাজি থাকিম, তেতিয়াহে কালাৰটো ভাল হ'ব। মিশ্ৰণখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াত 2 বাটি পানী দি দিছোঁ। মাছ কেইপিচ মই আগতে ভাজি থৈছিলোঁ। এতিয়া ভাজি থোৱা মাছখিনি মই আঞ্জাত দি দিছোঁ আৰু এখন ঢাকনি মাৰি বইল হ'বলৈ দিম। পাঁচ মিনিটমান হৈ গ'ল। এতিয়া মই ঢাকনিখন আঁতৰাই চাম। আঞ্জাৰ গ্ৰেভিটো এতিয়াও সিমান ঠিক হোৱা নাই, গতিকে 1 মিনিটমান আৰু বইল হ'বলৈ দিম। এয়া হৈ গৈছে। মই এতিয়া ইয়াত এটা ধনিয়া পাত দি তাৰপিছত আঞ্জাখিনি নমাই থ'ম। চাওক আঞ্জাখনৰ কালাৰ কিমান ধুনীয়া হৈছে। মই কোনো লাইট বা ফিল্টাৰ ইউজ কৰা নাই। মই একেবাৰে দৰ্জাৰ কাষত আনি পোহৰত দেখুৱাই দিছোঁ, ওচৰৰ পৰা দেখুৱাই দিছোঁ। কালাৰ একদম ফাৰ্ষ্ট ক্লাছ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব দেই। ধন্যবাদ।